এইটোহে বেছি ভাল লাগে মোৰ বস্তুটো চাউণ্ড এখান কি ডিউক 250 এখান GT 650 একদম নতুন বেশি Okay guys, welcome back to my YouTube channel. This is Jintu Sorgari. Ayo, jauh halke. এতিয়া বৰ্তমান মই যাই আছোঁ ডিউটিত আৰু মোৰ মানে তামাম লেট হৈছে আজি 10:30 মানত যাই পাব লাগে 10টা ৰাস্তা পালে ফালি ফালি যাব লাগিব আৰু আজি নহ'লে সোনকালে যাই নাপাম আৰু ট্ৰাফিকটো আছে ফুলটো কি মজা লাগে ৰে কেতিয়াবা লৈ যাব লাগিব থানি এডাল চিনি লাষ্ট ভিডিঅ'টোত মই মটৰ ব্লগিং ষ্টাৰ্ট কৰিছিলোঁ তো কেনেকুৱা পালে যোনে যোনে চোৱা নাই যাই কিনে চাব ভিডিঅ'টো আৰু আজি মই ছেকেণ্ড ডে মটৰ ব্লগ কৰি আছোঁ এতিয়া মানে মোৰ ছেটআপবিলাক ভালকৈ মিলাই নাই এতিয়া ট্ৰাই কৰিহে আছোঁ কেনেকৈ লগালে মাইকটো ভালকৈ আৱাজ আহিব কেনেকৈ ভইচটো আহিব ক্লিয়াৰ ইমান ভালকৈ আইডিয়া হোৱা নাই কোনোবাই জানিলে কমেণ্ট কৰি দিব অলপ ছাজেশ্যন দিব আৰু আইডিয়া দিব এতিয়া মানে বহুত জোৰে গ'লে মানে বতাহটো $+ বহুত আহি যায় আজি বা ভইচ আহি আছে নে নাই নাজানো গম নাপাওঁ এইখিনি পাই গ'লোঁ গীৰ্জানন্দ এইখিনি তামাম লেতেৰা গোন্ধাই ধাৰাপুৰ আৰু এইফালে দীপৰ বিল আছে এনেকুৱা লেতেৰা গোন্ধাই না গুৱাহাটীৰ টপ লিষ্টত ৰাখিলে ইয়াক মই 2-3 নম্বৰ মানত ৰাখি দিম এইখিনি জেগা টপ লেতেৰা জেগা বুলি আৰু এনেকুৱা লেতেৰা গোন্ধাই মানে এইখিনি উশাহ নোলোৱাকৈহে আহোঁ মই মাজে মাজে ধনী মানুহ চাগে কৰবা অসমৰে চাগে এছ লিখা আছে অঁ কি মজা লাগছে ৰে এইখনৰ আগত মানে মাৰ্চিডিজ টাৰ্চিডিজ চব ফেল আৰু ইয়াৰ চাকাটো যদি বদলাই লয় না চাকাটো একদম ডাঙৰ ডাঙৰ চকা লগাই লওঁ হেৰিকৈ ফৰ্চুনাৰতকৈ এইটোহে বেছি ভাল লাগে ফৰ্চুনাৰটো চাউণ্ড গ্ৰাফিক্সটো আৰ্মিৰ গ্ৰাফিক্স এইখিনি জেগা অলপ ভাল লাগে এইখিনি ঠাণ্ডা ঠাণ্ডা আছে গছ গছনি আছে না বহুত আৰু ইয়াৰ পৰা অলপ যাই কিনে এনেকুৱা লেতেৰা জেগা এটা পাম এইখিনিতো ভালেই এইখিনি পাই গ'লোঁ এইফালে আমিনগাঁও যায় লেফ্ট ছাইড আৰু চিধা গ'লে এইখিনি জেগা এনেকুৱা লেতেৰা গোন্ধাই মোটা মোটা গোন্ধ বমি ওলাই আহিব খোজে এইখিনি কিবা এটা ভাল লাগে দেই ধুনীয়া ফুল আছে ইফালেও ফুল আছে আৰু এইখিনি গোটেই ফুল 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 ফুলটোৰ নাম নাজানো কি ফুল হয় এই মাইনাহাত হ'ব পলিউশ্যন এৰিয়া এইখিনিত সোমোৱাৰ লগে লগে কিবা এটা এনেকুৱা ফিল হয় মানে মই ভাণ্ডাৰত আহি গৈছোঁ পলিউশ্যনৰ
একফালৰ পৰা গৰম আহিব, একফালৰ পৰা এখানকে ডিউক 250 পিছৰখিনি বটলা লগা বনাই দিছে, আগৰখিনি ভালে লাগে। বেছি ভাল কৰিব যায় কিনে অলপ বেয়াহে কৰি পেলোৱা যেন লাগিছে। একো নাই, আপগ্ৰেডটো কৰি থাকিব লাগিব বস্তুবিলাক। আপগ্ৰেড কৰিছে, তাতে কিবা কিবি ফিচাৰ্ছ লগাই দিছে চাগে, যিটো ইয়াত নাই। আৰু এইখন GT 650 একদম নতুন লৈছে, মজা লাগি আছে। GT 650 মোৰ এইটোৱে ফেভৰেট কালাৰ, ষ্টিল কালাৰ। তামাম পলিউশ্যন, এই অলপমান চাইডে দি যাম। ব্ৰেণ্ড নিউ জিলিকি আছে একদম GT 650। অলপ অলপ যায় হান্টাৰ, অকল হান্টাৰে দেখা পাওঁ গুৱাহাটীখনত। গুৱাহাটীৰ মানে ৰয়েল এনফিল্ডত দিবা না। গুৱাহাটীৰ চবতকৈ বেয়া পোৱা জেগাখিনিয়ে জালুকবাৰী আদাবাৰী। সদায় ট্ৰাফিক থাকে, যিটো টাইমত আহা, 1, 2, 3, 9, 10, চব টাইমতে ট্ৰাফিক। সিও হৰেণ মাৰে, সিও হৰেণ মাৰে, আৰু বহুত গাড়ী, বহুত দোকান চোকান আছে না, সেইটো কাৰণে চাগে ইয়াত সেইখিনি জেগাত বহুত পলিউশ্যন, কিবা গৰম এটা ফিল। এনেকুৱা ৰাস্তাত ডিউটি চলাই একোৱেই মজা নাই, একো মজা নাই এনেকুৱা ৰাস্তাত। খোলা ৰাস্তা হ'ব লাগে, গাড়ী চাড়ী নাই, লাম্বা চিধা ৰাস্তা, এনেকৈ ডিউটি মজা। ইমান গৰম, ইমান ৰ'দ, ওপৰেদি যাব মন নাই, কিন্তু মোৰ বহুত দেৰি হৈছে না, সেইটো কাৰণে ওপৰেদি যাব। এনেতো মই সদায় তলেদি যাওঁ। লাষ্ট অম্বুবাচীৰ টাইমত গৈছিলোঁ ইফালে, তলৰ ফালে বন্ধ আছিল অম্বুবাচীৰ টাইমত, বহুত ট্ৰাফিক হয় না। আৰু আজি যাই আছোঁ। ইচ্ছা কৰিলেতো মই সদায় মটৰ ব্লক কৰিব পাৰোঁ, সদায় ইফালে আহোঁৱেই না মই, কিন্তু ইফালে আৰু সদায় কিমান মটৰ ব্লক কৰিম। আজি কৰিছোঁ, আৰু কেতিয়া কৰোঁ ঠিক নাই, আৰু ইফালে আৰু মটৰ ব্লক মাজেদি যাওঁ। ইয়া অ'কে গাইছ, ইয়াতে ভিডিঅ'টো এণ্ড কৰি দিওঁ। অলপ আগত মোৰ ডিউটি আছে, অফিচ আছে, তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ। নৰ্মেল ব্লগ আছিল, ইমান একো নাই। নেক্সট ব্লগটো অলপ চাই ভাল পাব আপোনালোকে। আজি এইখিনিতে সমাপ্ত কৰি দিওঁ। ভাল লাগিলে এনে লাইক চাইক কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ' ধামাকাটো হ'বই। তো আজি ইয়াতে এণ্ড কৰিছোঁ। বাই বাই গাইছ, টেক কেয়াৰ, ছেফ ৰাইড।